যদি তুমি কাৰোবাক সঁচা দিলৰ পৰা ভাল পোৱা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। যি মানুহবোৰে তোমাৰ লগত প্ৰতাৰণা কৰি তোমাক ঠগি গুচি যায়, সেই মানুহবোৰ তোমাৰ জীৱনৰ এক আশীৰ্বাদ স্বৰূপ। তুমি এই মানুহবোৰৰ পৰা বহুত কিবা শিকিব পাৰিবা, জানিব পাৰিবা, তুমি বুজিব পাৰিবা। ইহঁত চাবলেহে মানুহৰ লিখীয়া, আচলতে ইহঁত মানুহ নহয়। আমি সেইবোৰ মানুহৰ ওপৰতে প্ৰতাৰিত হওঁ অথবা ঠগ খাই যাওঁ। নিশ্বাস আৰু বিশ্বাস এই শব্দৰ জীৱনৰ অনেক অৰ্থ বহন কৰে। যেনেকৈ নিশ্বাস নহ'লে যেনেকৈ মানুহ জীয়াই থাকিব নোৱাৰে, তেনেকৈয়ে বিশ্বাস নহ'লেও মানুহ চলিব নোৱাৰে। নিশ্বাস গুচি গ'লে মানুহৰ দেহৰ মৃত্যু হয়, কিন্তু বিশ্বাস গুচি গ'লে মানুহৰ মনৰ মৃত্যু হয়। তোমাক যেতিয়া কোনোবাই কয় মই তোমাক বিশ্বাস কৰোঁ, তেতিয়া তোমাৰ হাতত দুটা অপশ্যন থাকে। প্ৰথমটো অপশ্যন হৈছে তাৰ বিশ্বাস ধৰি ৰখা, আৰু দ্বিতীয়টো অপশ্যন হৈছে তাৰ বিশ্বাস ভংগ কৰা। যদি তুমি দ্বিতীয় অপশ্যনটো বাছি লোৱা, তেন্তে তুমি ঠগি গৈছা, সি জিকি গ'ল। যদিও তোমাক কোনোবাই বিশ্বাস কৰিছিল আৰু তুমি তাৰ বিশ্বাসঘাতকতা কৰিছা, তেন্তে তুমি জানি থবা, তুমি এনেকুৱা এজনক হেৰুৱাইছা যোনে তোমাক বিশ্বাস কৰিছিল, আৰু এতিয়া তোমাক সি অন্য ৰূপতহে চিনি পালে। আৰু এইটো তাৰ লাভ আৰু তোমাৰ লোকচান। আচ্ছা, তুমি কাৰোবাৰ বিশ্বাস ভংগ কৰাৰ আগত এবাৰো কি ভাবি চাইছা, এই পৃথিৱীত কোটি কোটি মানুহৰ মাজত কেইটা মানুহে তোমাক বিশ্বাস কৰে? যোনে তোমাক বিশ্বাস কৰিছিল তাৰ বিশ্বাস ভাঙি তোমাৰ আচল ৰূপটো দেখাই দিলা। পৃথিৱীৰ সকলো বস্তুৱে হেৰাই গ'লে হয়তো আকৌ ঘূৰাই পোৱা যায়, কিন্তু সময় আৰু বিশ্বাস এবাৰ হেৰাই গ'লে কেতিয়াও ঘূৰাই পোৱা নাযায়। বিশ্বাস এখিলা বগা কাগজৰ দৰে, তাক এবাৰ জাপি দিলে, সেই ভাঁজটো খুলিলে ভাঁজৰ চিনবোৰ থাকিয়ে যায়। আৰু যদিও আপোনাৰ ভাগ্যৰ বাবে বিশ্বাস ঘূৰাই পায়, কিন্তু প্ৰথমবাৰৰ লেখীয়া তৃপ্তি পোৱা নাযায়। মানুহৰ বিশ্বাস অৰ্জন কৰা যিমান কঠিন, তেনেকৈ বিশ্বাস ভংগ কৰা সিমানেই সহজ। তথাপিও যদি তোমাৰ লগত কোনোবাই বিশ্বাসৰ প্ৰতাৰণা কৰিছে, তুমি লাজ পোৱাৰ একো নাই। তুমি তাক নতুন ৰূপত চিনি পালা। তোমাৰ লগত বিশ্বাসঘাতকতা কৰিছে, বুলিয়ে কি সি জিকা নাই, জিকিছা তুমি। তোমাৰ লিখে এজনক হেৰুৱাইছে।